আজিৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে বহুতে গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত বিশ্ব শৰ্মাৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ মন্তব্য আহিছে। কোৱা হৈছে যে জেলত থকা স্বামীসকলে কেনেকৈ ওলাই আহিব আৰু পত্নীসকলে কি কৰিব লাগিব সংস্থাপনৰ বাবে। কিন্তু বাল্য বিবাহ বন্ধ কৰাৰ নামত হিটলাৰী ৰাজ আমি কেতিয়াও সমৰ্থন কৰিব। এই ভিডিঅ'টোৰ জৰিয়তে কোৱা হৈছে, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। 15 দিনৰ ভিতৰতে চূড়ান্ত হ'ব কেনেদৰে পত্নীয়ে পাব সংস্থাপন। পুনৰ সংস্থাপন নীতিৰ বাবে সময়সীমা বান্ধি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইপিনে অসম আৰক্ষীক পুনৰ নিৰ্দেশ অভিযান তীব্ৰতৰ কৰিবলৈ। অবৈধ স্বামীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। যি স্থানতে থাকক যেনেকৈ থাকক অবৈধ স্বামীক ধৰি আনিবলৈ বদ্ধ পৰিপক্ক চৰকাৰ। অবৈধ স্বামীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। যি স্থানতে যেনেকৈ থাকক অবৈধ স্বামীক ধৰি আনিবলৈ বদ্ধ পৰিপক্ক চৰকাৰ। বহিৰাজ্যত আত্মগোপন কৰি থকা স্বামীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব অসম আৰক্ষীয়ে। হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি জনালে এই খবৰ। 15 দিনৰ ভিতৰতে চূড়ান্ত হ'ব কেনেদৰে পত্নী পাব সংস্থাপন। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল ইছলামিক মহাসভা। বাল্য বিবাহ হ'লে 2 বছৰৰ ভিতৰতে কেছ হ'ব লাগে। এতিয়া পুৰণা বিয়াবোৰৰ ওপৰত কেছ কিয় কৰি আছে? বাল্য বিবাহৰ আইনখন ভালদৰে জানি লওক বুলি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। সংসাৰ কিয় ধ্বংস কৰি আছে? আগৰ বিলাক এৰক, এতিয়াৰ বিলাক ধৰক। কংগ্ৰেছৰ দিনত কিয় অভিযান নচলালে? বাল্য বিবাহৰ অভিযানত কিবা ৰহস্য আছে বুলি সন্দেহ হৈছে। বাল্য বিবাহ আইনখন ভালকৈ পঢ়ক। বাল্য বিবাহ কৰালে 2 বছৰৰ ভিতৰত একশ্যন ল'ব লাগে। 10ৰ পৰা 12 বছৰৰ পিছত কিয় অভিযান চলাই আছে? আজিৰ পৰা কোনোৱে বাল্য বিবাহ কৰালে তাক ধৰক। আগতে যিবিলাকে কৰালে তেওঁলোকক বাদ দিয়ক। ৰাজ্যবাসীৰ বাবে আন এক গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ লাখ লাখ বিদ্যুৎ গ্ৰাহকলৈ বৃহৎ থকা এই কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰ পৰা চৰকাৰৰ টকাৰে দিব পাৰিব বিদ্যুতৰ বিল। প্ৰতি মাহৰ 10 তাৰিখে আপোনাৰ একাউণ্টত সোমাব ধন। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে এই বিশেষ সুবিধা। অৰুণোদয় হিতাধিকাৰীসকলে বিদ্যুৎ বিল দিবলৈ অতিৰিক্ত 250 টকা লাভ কৰিব। প্ৰতি মাহে সৰ্বমুঠ 1250 টকাকৈ লাভ কৰিব অৰুণোদয়ৰ হিতাধিকাৰীসকলে। ৰাজ্যৰ লাখ লাখ বিদ্যুৎ গ্ৰাহকলৈ বৃহৎ থকা এতিয়াৰ পৰা চৰকাৰৰ টকাৰে দিব পাৰিব বিদ্যুতৰ বিল। এই কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ইনফৰ্মেটিভ লাগিছে তেনেহ'লে নিজৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।